এক নম্বৰ প্ৰশ্নটোত কৈছে যে তলৰ ৰৈখিক সমীকৰণবোৰ সমাধান কৰা। তাকৰে এক নম্বৰটো লৈছো আমি 3x = 15। ইয়াত আমাৰ x ৰ মান উলিয়াব লাগে। তো x টো ৰাখি দি আমি 3x হফালে দিছো। 3 টো হফালে দিলে কি হ'ব? পূৰণ হ'ব। কাৰণ x ৰ লগত 3 পূৰণ হৈ আছে, ও হফালে গলে হৰণ হ'ব। গতিকে 15/3 হ'ব। তো 3 15 ভিতৰত হৰণ যাব 5 বাৰ। গতিকে x ৰ মান হ'ব 5। তে 2 নম্বৰটো দিয়া আছে আমাৰ 7x = -14। তো ইয়াত আমি x ৰাখি দি 7 টো হফালে দিলে হ'ব হৰণ। তো ইয়াত হৰণ কেইবাৰ যাব? -2 বাৰ। কিয়? 7 14 ভিতৰত হৰণ যায় 2 বাৰ আৰু -2 থাকি যাব। এতিয়া 3 নম্বৰত আছে 6x = -48। তো x ৰাখিলো ইয়াত -48 / 6। এটো চলে কি হ'ব? 6 কিমান বাৰ হৰণ যায়? 6 8 × 48 8 বাৰ যাব। গতিকে ইয়াত -2 থাকি যাব। তো x ৰ মান পালো আমি -8। এতিয়া আমি যদি 4 নম্বৰটো লওঁ, নাম্বার 4 দিয়ে আছে -5x = 25। এতিয়া ইয়াত যদি x টো ৰাখি দিও, x টো 5x ৰ লগত একেলগে আছে, পূৰণ হৈ আছে, সোঁফালে গলে হ'ব হৰণ। গতিকে -5 ইয়াত হ'ব 5 25 ৰ ভিতৰত হৰণ যায় 5 বাৰ আৰু -2 থাকি যাব। তো x ৰ মান পালো -5। তাৰপিছত 5 নম্বৰ x/5 = -1। এতিয়া x ৰ লগত 5 হৰণ হৈ আছে, সোঁফালে গলে হ'ব পূৰণ। তো -1 × 5 আমি জানো যে 5 × 1 = 5 আৰু মাইনাস থাকি যাব। গতিকে -5 হ'ব ইয়াতে। x ৰ মান পালো আমি কিমান? -5। ইয়াতে কি হ'ব? x ৰ মান 5 হ'ব। তে 6 নম্বৰটো আমি কৰো। 6 নম্বৰত দিয়া আছে -x / 3 = 20। তো ইয়াত -x 3 টো হৰণ হৈ আছে, গতিকে সোঁফালে হ'ব গলে পূৰণ। গতিকে 3। এতিয়া -x ৰাখিলো 3 20 গুণ হয় 60। আৰু ইয়াৰ পৰা যদি -2 সোঁফালে গুচি যায় তেতিয়াহলে ইয়াত হ'ব -60। এতিয়া এইখিনি হ'ল 6 নম্বৰটো। এতিয়া 7 নম্বৰটো লওঁ আমি। 7 নম্বৰত দি আছে 6x + 4 = 22। তো ইয়াত আমি সংখ্যাটো আগত ল'ব লাগিব সোঁফালে। গতিকে 6x = 22 ইয়াতে প্লাস হৈ আছে, সোঁফালে গলে হ'ব মাইনাস। গতিকে 6x = 22 ৰ পৰা 4 বাদ গলে মাইনাস হলে 18 থাকিব। x টো ৰাখিলো আমি। এতিয়া x টো ৰাখি 6 সোঁফালে দিলে কি হ'ব? হৰণ হ'ব। এতিয়া 6 18 ভিতৰত 3 বাৰ হৰণ যায়, x ৰ মান হ'ব 3। এতিয়া 8 নম্বৰত দি আছে আমাৰ 9x - 4 = 32। 9x = 4 সোঁফালে গলে হ'ব প্লাস, কাৰণ ইয়াতে মাইনাস হৈ আছে। 9x = 36 হ'ব। x ৰাখি দিলো আমি 36ক 9 ৰে হৰণ কৰিলে হ'ব 4 বাৰ যাব। তো x ৰ মান আমি পালো 4। এতিয়া আমি 9 নম্বৰটো কৰি চাওঁ। 9 নম্বৰত দিয়া আছে -8x - 4 = 20। তো ইয়াত -8x ৰাখি দিলো 20 + 4 হ'ব, কাৰণ -4 আছিলে। তো -8x = 24। এতিয়া ইয়াতে তোমালোকে ভাবিব পাৰা যে মাইনাস আছে 8, মাইনাস থাকাৰ কাৰণে সোঁফালে গলে হ'ব প্লাস, কিন্তু নহয়। তোমালোকে চাব লাগিব যে x ৰ লগত কি হৈ আছে। x ৰ লগত -8 টো একেলগে আছে, মানে পূৰণ আছে ইয়াতৰ মাজত। গতিকে -8 টো সোঁফালে গলে হ'ব হৰণ। তো x = 24 / 8 -8। গতিকে ইয়াত আমি কি কৰিব পাৰো? হৰণ দিব পাৰো। -3 বাৰ হৰণ যাব। ইয়াত x ৰ মান পাম আমি -3। তো এইটো আছিল 9 নম্বৰ। এতিয়া 10 নম্বৰটো চাওঁ। 10 নম্বৰত আছে -5x + 3
ইকুৱেল -12 তো ইয়াতে -5x টো ৰাখিলোঁ এতিয়া -12 আৰু এই +3 হ'বলৈ গ'লে হ'ব মাইনাছ গতে -5x ইকুৱেল দুটা মাইনাছ থাকিলে সেই দুটা আমি কি কৰিব লাগে যোগ কৰি দিব লাগে তো আমি এই দুটা কি কৰিলো -15 যোগ কৰি দিলো এতে x ইকুৱেল টু -15 ডিভাইডেড বাই -5 এটো হ'বলৈ ল'ব হৰণ গতে মাইনাছ আৰু মাইনাছ কেনসেল হ'ব 5 15 ভিতৰত 3 বাৰ হৰণ যাব তে x ৰ মান হ'ল 3 তাৰ পিছত 11 নম্বৰটো 3x + 5 whole into 2 minus x equal to -16 তো ইয়াতে 3x 5 এৰে পূৰণ কৰিলে হ'ব 5 দুগুণ 10 5x equal -16 এতিয়া x ৰ ভিতৰত এইখিনি আছে যে 5x ৰ পৰা 3x বাদ গলে -2x থাকিব কাৰণ -2 ডাঙৰ তো 10 হ'বলৈ গ'লে হ'ব মাইনাছ তো -16 -10 কাৰণ 10 ৰ আগত প্লাস আছে তো -2x ইকুৱেল টু এই দুটা মিলে হ'ব -26 এতিয়া যদি আমি x ৰাখি দিও তেতিয়ালে -26 ডিভাইড -2 হ'ব আৰু এইটো হ'ব গৈ আমাৰ 13 আনসাৰটো কিয়নো ইয়াতে মাইনাছ আৰু মাইনাছ কেনসেল হ'ব তাৰ পিছত তো ইয়াত 12 নম্বৰটো 5 whole into 1 minus x plus 3 whole into 2 minus x equal to -29 তে 5 গুণ 5 ইয়াত পূৰণ কৰিলে 5 x ৰ লগত পূৰণ হলে 5x হ'ব 3 দুগুণে 6 3x তাৰ পিছত হ'ব -29 তে x ৰ ক্ষেত্ৰত আমি যদি লও a2 minus দুটা -8x হ'ব ইয়াতে টোটাল তাৰ পিছত এই দুটা মিলি হ'ব +11 equal to -29 তাৰ পিছত 8x equal to -29 -11 এটো হ'বলৈ গ'লে হ'ব মাইনাস এই দুটা মিলি হ'ব 40 -40 হ'ব -8x এতিয়া কথা হল x টো ৰাখি আমি 8 টো হ'বলৈ দিলো -8 তো মাইনাস আৰু মাইনাস কেনসেল 48 ৰ ভিতৰত হৰণ যাব 5 বাৰ তো x ৰ মান আমি পালো কিমান 5 তাৰ পিছত 13 নম্বৰত দি আছে আমাৰ 4 whole into 2 minus x plus 2 whole into 3 minus 2x equal 30 তো ইয়াত 4 4 দুগুণ 8 minus 4x plus 2 3 গুণ 6 minus 2 দুগুণ 4x equal 30 তো এই দুটাৰ পৰা হ'ব -8x আৰু এই দুটা হ'ব মিলি 14 30 তো -8x equal to 30 -14 তো 8x ৰ ৰাখি দিলো ইয়াৰ দুটাৰ পৰা পাম আমি কিমান হল আৰু -8 হ'বলৈ গ'লে হ'ব হৰণ তো 8 হলৰ ভিতৰত হৰণ যায় দুবাৰ আৰু -2 থাকি যাব x ৰ মান -2 হ'ব তাৰ পিছত 14 নম্বৰ 7 whole into x 3 minus 2x তাৰ পিছত প্লাস 5 whole into x minus 1 equal to 34 তো ইয়াতে 7 3 গুণ 21 7 দুগুণে 14x 5x minus 5 34 তো এইটো কি কৰিম এতিয়া আমি x কেটাকে লগ কৰো যে 14x ৰ পৰা +5x বাদ গলে মাইনাস থাকিব 9x আৰু 21 ৰ পৰা 5 গলে থাকিব 16 34 এতিয়া 9x টো ৰাখি দিলো 34 -16 9x equal ইয়াত কিমান থাকিব 16 বাদ গলে 18 থাকিব 18 তো x equal to 18 divided by -9 তো ইয়াত -9 দুবাৰ হৰণ যাব -2 x ৰ মান আমি কিমান পালো -2
এতিয়া আমি 15 নম্বৰটো কৰোঁ 15 নম্বৰ দি আছে যে 4x plus 3 equal to 2x plus 5 তো ইয়াত 4x এইটো ইফালে আহিলে হ'ব -2x আৰু 3 হ'বলৈ গ'লে হ'ব -3 তো ইয়াত থাকিব 2x ইয়াত থাকিব 2 তো x equal to 2/2 1 হ'ব x ৰ মান কাৰণ 2 2 এর ভিতර হৰণ এবাৰ যায় এতিয়া 16 নম্বৰটো যে 3x plus 2 equal to x plus 6 আমি x থকাকে একলগ কৰিম অৰ্থাৎ এইফালে আনিম তো 3x minus x equal to 6 minus 2 হ'বলৈ যাব তে 3x ৰ পৰা এটা x বাদ গলে 2x থাকিব ইয়াত থাকিব 4 তো x ৰাখি 4 2 হ'বলৈ দিলে হৰণ হ'ব তো 2 4 এর ভিতর হৰণ যাব দুবাৰ x ৰ মান পালো কিমান 2 এতিয়া 16 নম্বৰটো কৰিলো 17 নম্বৰটো চাও 17 নম্বৰত আছে 5x minus 6 equal 2x plus 3 তো ইয়াত 5x minus এইটো ইফালে আহিব আহিলে হ'ব -2x 3 minus 6 হ'বলৈ গ'লে হ'ব +6 এতিয়া 5x ৰ পৰা 2x গ'লে 3x থাকে আৰু এইটো হ'ব ইয়াতে 9 তো 3 হ'বলৈ গ'লে হ'ব হৰণ তো 9/3 3 বাৰ যাব হৰণ এতিয়া x ৰ মান হ'ব 3 তো এইটো আছিল 17 নম্বৰ এতিয়া চাও আমি তো এইটো আছিল 18 নম্বৰ ইয়াতে 15x minus 11x equal to -25 আছে ইয়াতে আৰু -9 হ'বলৈ গ'লে হ'ব +9 তো ইয়াত এই দুটাৰ পৰা আমি কিমান পাম 4x পাম আৰু এইটোৰ পৰা আমি পাম 16 -16 হ'ব গতিকে x টো ৰাখি দিলে -16/4 হ'ব আৰু ইয়াতে -4 চাৰিবাৰ হৰণ যাব x ৰ মান পাম আমি -4 তাৰ পিছত ইয়াত হ'ব 19 নম্বৰত দিয়া আছে আমাৰ 4 whole into x minus 3 equal to whole into x minus 6 তো ইয়াতে 4 ৰে পূৰণ কৰিলে 4x minus 12 2x minus 12 গতিকে দুয়োফালে -12 পাছে আমি ক্যান্সেল কৰি দিলো এটা কথা হল যে 2x যদি এইফালে আহে তেতিয়ালে হ'ব কি -2x equal to 0 ৰল এইফালে কিছু একো নাই ইয়াত 2x থাকিব equal to 0 গতি x ৰাখি দিলো 2 হৰণ কৰিলে 0 তেতিয়ালে 0 হ'ব তো x ৰ মান আমি কিমান পালো 0 তে আমি কৰিম কি এতিয়া আমি 20 নম্বৰটো কৰো 20 নম্বৰত আমাৰ দিয়া 2 whole into x minus 15 5 whole into x minus 11 plus 4 তো ইয়াত 2x minus 30 equal to 5x minus 55 plus 4 তো 2x ইয়াত আৰু -5x এফালে আহিলে হ'ব তে 55 ৰ পৰা যদি আমি 4 বাদ দিও তেতিয়ালে হ'ব 51 মাইনাসত আৰু এইটো হ'বলৈ গ'লে হ'ব +30 এটা থাকিব -3x ইকুৱেল মিটো এই দুটাৰ পৰা হ'ব আমাৰ কিমান -21 তেতিয়ালে ইয়াতে আমি কি পাও x ৰাখি দিলে -21/3 7 বাৰ হৰণ যাব x ৰ মান হ'ব 7 এতিয়া আমি কৰিম এটা আছিল 21 নম্বৰটো কৰিম এতিয়া তো ইয়াতে আছে 21 নম্বৰটো x - 7 whole into 4x - 29 equal 2x - 5 whole into 2x - 17 plus 1 এতিয়া পূৰণ কৰিলে এই দুটাৰ লগত পূৰণ হৈ আছে প্ৰথম x ৰ লগত এই দুটা পূৰণ তাৰ পিছত -7 ৰ লগত পূৰণ হ'ব তে x পূৰণ 4x হ'ব কিমান 4x স্কয়ার x ডাবল হৈ যাব তাৰ পিছত x ৰ লগত 29x হ'ব তাৰ পিছত 7 ৰ লগত 4x হ'ব তো মাইনাস হ'ব ইয়াতে মাইনাস এইটো প্লাস তো মাইনাসে প্লাসে মাইনাস হয় 4 7 গুণ 28 x হ'ব তাৰ পিছত মাইনাস মাইনাস প্লাস 7 এৰে 29 পূৰণ কৰিব লাগিব 7 9 63 3 7 2 14 আৰু 6 20 203 ইকুৱেল এইফালে আমি পূৰণ কৰিম 2 2 গুণ 4x স্কয়ার 2 17 গুণ 34 x তাৰ পিছত 5 এৰে কৰিলে 5 দুগুণে 10 x 5 17 গুণ কিমান হ'ব 85
5 7 গুণ 35 5 5 1 গুণ 5 3 8 প্লাস 1 তাৰপিছত ইয়াত 4x স্কয়াৰ এইফালে আছে 4x স্কয়াৰ কেনসেল কৰি দিও আমি এতিয়া 29x আৰু 28x এই দুটা মিলি কিমান হ'ব তেতিয়ালে এই দুটা মিলি আমাৰ হিসাব কৰিব লাগিব 9 8 17 ৰ 7 2 2 4 1 5 57x হ'ব মাইনাস আৰু প্লাস 203 তাৰপিছত এইফালে 34x আৰু 10x এই দুটা মিলি 44x হ'ব প্লাস 86 এই দুটা মিলি এক প্লাস হ'ব এতিয়া minus 57x এইটো এইফালে আহিলে হ'ব প্লাস 44x ইকুৱেল 86 minus 203 এইটো এইফালে আছিল এইটো এইফালে গলে মাইনাস হ'ব ইয়াৰ পৰা আমি কিমান পাম 8 আৰু 6 তেতিয়ালে হ'ব আমাৰ 13x minus 13x এইখিনিৰ পৰা 203 ৰ পৰা যদি এইখিনি বাদ দিও 13 ৰ পৰা 6 গলে 7 থাকিব তেতিয়া 9 ৰ পৰা 8 গলে 1 গতিকে ইয়াত থাকিব আমাৰ 117 মাইনাসত এতিয়া 13 যদি হফলে দিও হৰণ হ'ব 13 মাইনাস তেতিয়ালে ইয়াত आंसर কিমান পাম 3 ৰ লগত কি পূৰণ 9 পূৰণ কৰিলে 27 আহে গতিকে এইখিনি 9 বাৰ হৰণ যাব ইয়াতে 9 হ'ব x ৰ মান কিয়নো 7 9 3 9 27 ৰ 7 হাতত গল 2 1 9 9 আৰু 2 11 হয় তে 9 হ'ব x ৰ মান এটো হল 12 নম্বৰ ইয়াতে আমাৰ 3x + 2 whole into 2x - 6 4 - 3x whole into 1 - 2x - 10 তেখিনি আগৰ নিচিনাকৈ পূৰণ কৰিব লাগিব 3 2 গুণে 6x আৰু 3 6 গুণে 18x এটো হ'ব x স্কয়াৰ 2 2 গুণে 4x স্কয়াৰ x হ'ব 2 6 গুণে 12 - 12 তাৰ পিছত 4 1 গুণে 4 4 3 2 গুণে 8x 3 1 গুণে 3x হ'ব 3 প্লাস হ'ব তাৰ পিছত 3 2 গুণে 6x স্কয়াৰ হ'ব -10 তো 6x স্কয়ার এইফালে আছে আৰু এইফালে আছে ক্যান্সেল হ'ব কাৰণ দুটা প্লাসত আছে এইফালে আহিলে এটো মাইনাস হল হয় তাৰ পিছত এতিয়া 18x ৰ পৰা 4x বাদ গলে ইয়াত হ'ব 14x -12 ইয়াত 8x আৰু 3x মিলি হ'ব -11x আৰু 10 ৰ পৰা 4 গলে -6 থাকিব এতিয়া -14x + 11x এইফালে আহিলে হ'ব প্লাস -6 এইফালে থাকিল আৰু 12 হফালে গব প্লাস গতিকে এইটোৰ পৰা আমি পাম -3x আৰু ইয়াতে আমি পাম 6 তাৰ পিছত 3 আমি হফালে দিলে হ'ব হৰণ -3 এতে হৰণ যাব দুবাৰ -2 x = -2 এইটো পালো এটা 13 নম্বৰটো কৰিম এইটো হল 13 নম্বৰ 3x ৰ লগত পূৰণ এখিনি 3x + 5 ৰ লগত তো পূরণ করে দিও 3 6 গুণ 18 x স্কয়ার 3 7 গুণ 21 x 5 6 গুণ 30 x 5 7 গুণ 35 মাইনাস প্লাসে মাইনাসে মাইনাস হবে তার পিছত একো 3 7 গুণ 3 9 গুণ 27 x স্কয়ার 3 13 গুণ 39 x 2 9 গুণ 18 x আৰু 2 13 গুণ 26 সব মাইনাস থাকিলে ব্র্যাকেট থাকিব লাগিব এই দুটা পূরণ হৈ আছে গতে 3 3 3 গুণ 9x স্কয়ার আৰু 3x হ'ব ইয়াতে আৰু 1 3 গুণ 3x আৰু কি আছে 1 1 গুণ 1 -1 তাৰ পিছত 18x স্কয়ার ইয়াত আমাৰ কি হ'ব 21x 30x ৰ পৰা 21x বাদ গলে থাকিব 9x প্লাস তাৰ পিছত 35 হ'ব ইয়াতে 27x স্কয়ার ইয়াত 39x ৰ পৰা 18x বাদ গলে থাকিব কিমান তো 9 ৰ পৰা 8 গলে 1 3 ৰ পৰা 1 গলে 2 এতে -21x থাকিব -26 তাৰ পিছত -3x 3x ক্যান্সেল তো মাইনাস এর পূরণ করলে হবে 9x স্কয়ার মাইনাস আর প্লাস 1 এতিয়া 18x স্কয়ার প্লাস 9x
মাইনাছ 35 তাৰপিছত 27x স্কোৱাৰৰ পৰা 9x স্কোৱাৰ বাদ গ'লে থাকিব 18x স্কোৱাৰ মাইনাছ 21x মাইনাছ ইয়াত হ'ব 25 কাৰণ +1 বাদ যাব। তাৰপিছত 18x স্কোৱাৰ আমি দুয়োফালৰ পৰা কেঞ্চেল কৰিলোঁ। তে 9x তাৰপিছত এইটো আহিলে হ'ব এইফালে +21x আৰু -25 আৰু এইটো সকলো গ'লে হ'ব +35। তাৰপিছত এই দুটা মিলি হ'ব 30x ইকুৱেল টু আৰু ইয়াৰ পৰা পাম আমি কিমান 10 মাইনাছ নহয় +10 পাম আমি 10। তাৰপিছত 30 সকলো গ'লে হ'ব হৰণ 10/30 তো 0 0 কেঞ্চেল কৰিলোঁ গতিকে xৰ মান হ'ব 1/3 এইখিনি হ'ব xৰ মান। গতিকে এইটো আছিলে আমাৰ কিমান নম্বৰ 23 নম্বৰৰ হ'ব এইটো সৰি ডাবল x এইটো হ'ল 24 নম্বৰ। তো x পূৰণ 2x স্কোৱাৰ হ'ব x পূৰণ 5 তো 5x 2x হ'ব ইয়াতে 4 2 দুগুণে 4x 2 5 গুণ 10। তাৰপিছত ইয়াতে যদি আমি 2 পূৰণ ৰাখি a + b হোল স্কয়াৰ সূত্ৰ ভাঙো তো a + b হোল স্কয়াৰ সূত্ৰ আছিলে কি a স্কয়াৰ + 2ab + b স্কয়াৰ এইটো এই হ'ব a স্কয়াৰ মানে x স্কয়াৰ + 2a এর মান হল x b এর মান হল 1 গতে 2ab পূরণ করলে হবে 2x ডাইরেক্ট + b স্কয়ার মানে 1 মানে 1 স্কয়ার ভাঙলে 1 হবে +13 তাৰপিছত 2x স্কয়ার + 5x আৰু দুটা মিলি 9x হ'ব +10 ইকুৱেল টু এইটো পূৰণ কৰিলে হ'ব 2x স্কয়ার 4x আৰু হ'ব +2 +13 তাৰপিছত দুয়োফালৰ পৰা আমি 2x স্কয়ার কেনসেল কৰি দিলো 9x আৰু এইটো এইফালে হ'ব -4x 2 আৰু 13 মিলি হ'ব 15 আৰু 10 হ'ফালে গলে হ'ব -10। এটা কথা হল এই দুটাৰ পৰা 5x আমি পাম এইটোৰ পৰা পাম আমি 5 তে 5 যদি হ'ফালে যায় হ'ব হৰণ গতে এবাৰ হৰণ যাব 5 ৰ ভিতৰত x ৰ মান আমি কিমান পালো 1। ইয়াত পূৰণ কৰিলে আমি কি পাম যে x 4x স্কয়ার -7x তাৰপিছত হ'ব +4x 1 7 গুণ 7 মাইনাস থাকিলে ব্ৰেকেট দিব লাগে x স্কয়ার 5x -1x অর্থাৎ x 5 1 গুণ 5 তাৰপিছত এইফালে 3 পূৰণ ৰাখি আমি এইটো ভাঙি দিও x স্কয়ার প্লাস 2 পূরণ a b তাহলে x b হল 2 প্লাস b স্কয়ার মানে 2 স্কয়ার প্লাস 5 তাৰপিছত 4x স্কয়ার এই দুটা মিলি হ'ব -3x -7 তাৰপিছত ইয়াতে আমি মাইনাস এর পূরণ কৰিলে -x স্কয়ার 5x এর পৰা x গলে 6 হ'ব এই 4x হ'ব গতি -4x হ'ব এই মাইনাস এর পূরণ হলে +5 ইকুৱেল টু 3x স্কয়ার 3 ৰে পূৰণ কৰিলে তাৰপিছত হ'ব 3 ইয়াতে 2 দুগুণে 4 তাৰ 3 4 গুণ 12 হ'ব ইয়াতে x তাৰপিছত 3 ইয়াতে 2 এর স্কয়ার ভাঙলে 4 গতে 3 4 গুণ 12 হ'ব ইয়াতে +5 তাৰপিছত 4x স্কয়ার এতিয়া 3x আৰু কি আছে 4x -x স্কয়ার আৰু এটা আছে এটো আমি ইয়াতে লিখি ললো 3x আৰু 4x মিলি 7x হ'ব আৰু 7 আৰু 5 ৰ ভিতৰত 2 থাকিব ইয়াতে হ'ব আমাৰ কি 3x স্কয়ার আৰু হ'ব 12x আৰু হ'ব +17 এই দুটা যোগ কৰিলে ইয়াত 4x ৰ পৰা এটা x বাদ গলে x স্কয়ার পৰা তেতিয়ালে থাকিব আমাৰ 3x স্কয়ার -7x -2 ইকুৱেল টু 3x স্কয়ার plus 12x plus 17 তো ইয়াত 3x স্কয়ার কেনসেল কৰি দিলো এতিয়া -7x আৰু এই 12x এফালে হলে হ'ব -12x তো ইয়াত ৰল 17 আৰু 2 হৈফালে গলে হ'ব যোগ তেতিয়ালে এই দুটা মিলি হ'ব 19 -19x ইকুৱেল টু এই দুটা মিলি হ'ব 19 তেতিয়ালে x ৰাখি দিলে 19 19 এর ভিতৰত হ'ব
হৰণ যাব এবাৰ কিন্তু মাইনাছত হ'ব এইটো -1 এক্সৰ মান হ'ব -1